নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বহুতে ভাল খবৰ, অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগ অসমৰ গ্ৰেড 4 পদৰ পৰীক্ষাৰ তাৰিখ পুনৰ ঘোষণা কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই। তো তেখেতে আজি সংবাদ মাধ্যমৰ আগত কি ক'লে, তো ভিডিঅ'টোত সবিশেষ সকলোখিনি আপোনালোকক দেখুৱাই দিম। তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাবিলাক 4 ছেপ্টেম্বৰত হ'ব আৰু তাৰ পিছতে এই পৰীক্ষা হোৱাৰ পিছতে আমাৰ তৃতীয় বৰ্গৰবিলাক আমি চেষ্টা কৰিম সেই মাহৰ ভিতৰত শেষত বা তাৰ পিছতে, কাৰণ এতিয়া ৰাজ্যখনত বহু পৰীক্ষা ইতিমধ্যে বেলেগ বেলেগ ডেটত হৈ আছে। সেইকাৰণে আমি ডেটবিলাক ডিষ্ট্ৰিক্টবিলাকৰ পৰা পাব পৰা নাই, পিছুৱাই গৈছে। বানপানীৰ কাৰণে কিছু পিছুৱালে। গতিকে আমি আশা কৰিছোঁ থাৰ্ড গ্ৰেডবিলাক আমি 4th গ্ৰেড হোৱাৰ কিছুদিন পিছতে পাতিব পাৰিম। তো বন্ধুসকল, আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চালে তো আপোনালোকৰ যিখিনি গ্ৰেড 4 পোষ্ট, তো সেই পদখিনিৰ আপোনালোকৰ 4 ছেপ্টেম্বৰতে এক্সামটো হ'ব। তো যিহেতু আপোনালোকৰ হাতত এমাহ সময় বাকী আছে, তো আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। তো বন্ধুসকল, মোৰ এই চেনেলটোৰ যোগেৰে আপোনালোকে কিবা নহয় কিবা শিকিব পাৰিব, কিবা নহয় কিবা জানিব পাৰিব। তো গতিকে আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।